নমস্কাৰ আপোনালোকৰ বহুতে মোক বহুবাৰ প্ৰশ্ন কৰে যে মই ইংলিছৰ কাৰেক্ট প্ৰনাউন্সিয়েশ্যনবিলাক আপোনালোকক শিকাওঁ মইনো ক'ৰ পৰা শিকিছোঁ বা মই ক'ৰ পৰা চাই আপোনালোকক দিওঁ মই এই কিতাপকেইখন কেৱল সেই প্ৰশ্নটোৰ উত্তৰ দিবৰ বাবেই আপোনালোকক দেখুওৱা নাই আপোনালোকৰো উপকাৰ হ'ব আৰু যিসকল নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আছে অসমীয়া মাধ্যমৰে হওক বা ইংৰাজী মাধ্যমৰে হওক নজনা শব্দ বহুত থাকে যিহেতু ইংৰাজী আমাৰ মাতৃভাষা নহয় ইংৰাজীত পঢ়া শুনা কৰিলেও আমাৰ বহুতবোৰ শব্দ আমি নজনাকৈ থাকি যাওঁ বা শুদ্ধ উচ্চাৰণটো যিহেতু আমাৰ আশে পাশে থকা মানুহখিনিয়ে আমাক যিটো শিকায় আমি সেইটোৱেই শিকোঁ আমাৰ শিক্ষকসকলেও আমাৰ আগৰ যিটো প্ৰজন্ম তেওঁলোকৰ পৰা শিকি আহিছে গতিকে জনা কথা যে যিহেতু এইটো আমাৰ নিজৰ ভাষা নহয় শুদ্ধ ইয়াৰ যিটো হ'ব লাগে সেই প্ৰনাউন্সিয়েশ্যনটো আমি শিকিবৰ বাবে এখন কিতাপ বা কিবা এটা এনেকুৱা চ'ৰ্চে আমি ল'ব লাগিব গতিকে মোৰ ওচৰত কেইবাখনো কিতাপ আছে যিকেইখন মই প্ৰায় 2005-06 চনমানৰ পৰা মই পঢ়ি আহিছোঁ আৰু পঢ়ি অহাৰ লগে লগে এই কিতাপকেইখনক মোৰ একেবাৰে সংগী বনাই লৈছোঁ কাৰণ কি হয় গুগলটো তেতিয়া নাছিল আমাৰ সময়ত গুগল নাছিল ইণ্টাৰনেট নাছিল গতিকে আমি কিতাপেই আমাৰ সংগী আছিল কিতাপৰ পৰা চায়ে আমি বস্তুবোৰ শিকিব লগা হৈছিল গতিকে কিতাপকেইখন খুব যত্নৰে ৰাখোঁ আৰু সদায় অনুভৱ কৰোঁ যে কিতাপতকৈ ভাল আচলতে সংগী বা শিক্ষক বুলিয়ে ক'ম লগত থকা এজন শিক্ষক আমাৰ কাৰণে গতিকে প্ৰথমতে মই বেছি দীঘলীয়া নকৰি আপোনালোকক কিতাপকেইখনৰ নাম কওঁ যিহেতু মই ফ্ৰণ্ট কেমেৰাত কৰিছোঁ কিতাপকেইখনৰ নামকেইটা কৈ দিম মই আৰু লগতে লিখি দিম ইয়াতে হেডিঙত লিখি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব প্ৰথম কিতাপখন হৈছে ৱৰ্ড পাৱাৰ মেড ইজি ৱৰ্ড পাৱাৰ মেড ইজিখন কেৱল প্ৰনাউন্সিঙৰ কাৰণেই নহয় প্ৰনাউন্সিয়েশ্যনৰ লগে লগে বিভিন্ন ধৰণৰ শব্দ আছে যিবিলাক ধৰক অকণমান টান আৰু কমপ্লিকেটেড শব্দ অকণমান খেলৰ মাধ্যমত ৱৰ্কশ্বিটছ আছে ফিল ইন দ্য ব্লেংকছ আছে সেই ধৰণে আচলতে শব্দবোৰ ইয়াত শিকিব পাৰি গতিকে এইখন ভাল কিতাপ এইখন আপোনালোকে এমেজনত পাব আৰু ডিছকাউণ্টতো পাই থাকে ডিছকাউণ্ট খুব ভাল ডিছকাউণ্ট চলি থাকে গতিকে ৱৰ্ড পাৱাৰ মেড ইজিখন ল'ব পাৰে কিন্তু অকণমান এডভান্স যিবিলাক শব্দ অকণমান টান শব্দ সেইবিলাকহে আপোনালোকে ইয়াত পাব একেবাৰে সহজ শব্দবিলাক ইয়াত নাই গতিকে এইখন বিগিনাৰ্ছসকলৰ কাৰণে নহয় দ্বিতীয়তে আহোঁ এইখন খুব ভাল এইখন হৈছে উল্টাকৈ আহিব যিহেতু ফ্ৰণ্ট কেমেৰা মই কৈছোঁৱে কেম্ব্ৰিজ ইংলিছ প্ৰনাউন্সিং ডিক্সনেৰী গতিকে এইখনত সম্পূৰ্ণ প্ৰনাউন্সিয়েশ্যনবিলাক আছে কেম্ব্ৰিজৰ হয় ইয়াত বিভিন্ন ধৰণৰ টান সহজ যিমান ডিক্সনেৰীত যেনেকৈ থাকে সেই ফৰ্মত আছে প্ৰনাউন্সিয়েশ্যনবিলাক দিয়া আছে ইয়াতে আৰু প্ৰনাউন্সিয়েশ্যনবিলাক ইয়াত অকণমান মানে টাৰ্মটো অকণমান ফনেটিক্স অলপ জানি ল'ব লাগিব ফনেটিক্সৰ বিষয়ে তাৰপিছত এইখন ফ'ল' কৰিলে বেছি সুবিধা হয় গতিকে কেম্ব্ৰিজ ইংলিছ প্ৰনাউন্সিং ডিক্সনেৰীৰ পঢ়াৰ আগত আৰু এখন কিতাপ আপোনালোকে পঢ়িব পাৰে ফনেটিক্সৰ কাৰণে যে আমি যেতিয়া উচ্চাৰণ কৰোঁ আমাৰ জিভাখন বা টাংখনৰ টিপটো ক'ত লাগিব লাগে বা কেনেকৈ আমি কথনশৈলীটো কেনেকৈ প্ৰস্তুত কৰিব লাগে নিজৰ মুখখনৰ ভাঁজ কেনেকুৱা হ'ব লাগে বা কোনটো শব্দই কি বুজায় তাত যেতিয়া আমি উচ্চাৰণৰ যিটো মাৰ্কিংছ থাকে সেইখিনি জানিবৰ কাৰণে এইখন মোৰ খুব পুৰণি কিতাপ এইখন মই মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে লৈছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এইখন হৈছে এ টেক্সট বুক অফ ইংলিছ ফনেটিক্স ফৰ ইণ্ডিয়ান ষ্টুডেণ্টছৰ কাৰণে এইখন মানে ফনেটিক্সৰ কিতাপ ইংলিছ ফনেটিক্সৰ কাৰণে ইণ্ডিয়ান ষ্টুডেণ্টছৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে আৰু ৰাইটাৰ হৈছে টি বালাসুব্ৰমণিয়ানৰ এখন কিতাপ এইখন বহুত পুৰণি সংস্কৰণ এইখন মই MA ফাৰ্ষ্ট ছেমত থাকোঁতেই এইখন লোৱা গতিকে এইখন প্ৰায় 2007 চনৰ পাব্লিকেশ্যন হ'ব 2007-2008 গতিকে এতিয়া পায় নে নাপায় মই নাজানো কিন্তু এইখন আপোনালোকে ফনেটিক্সৰ কাৰণে এখন কিতাপ আপোনালোকে ফ'ল' কৰিব পাৰে আৰু লাষ্ট বাট নট দ্য লিষ্ট দিছ ওৱান ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট অক্সফৰ্ড ডিক্সনেৰী সকলোৰে ঘৰত থাকে কিন্তু এইখন অক্সফৰ্ড এডভান্স লাৰ্ণাৰ্ছ ডিক্সনেৰী এইখন এডভান্সড লাৰ্ণাৰ্ছৰ কাৰণে ডিক্সনেৰী সেইকাৰণেই নে কি মই নাজানো কিন্তু ইয়াত যিখিনি উচ্চাৰণ আছে বা ইয়াত যেনেকৈ শব্দখিনি দিয়া আছে এইখন খুব মানে
খুব ভাল কিতাপ এতিয়া ফ্ৰণ্টৰ পৰা কৰিছোঁ আৰু এনেও মোবাইলত তেনেকৈ দেখুওৱা সম্ভৱ নহয় কেমেৰাত কিন্তু এইখন কিতাপ আপোনালোকে ল'ব পাৰে যদি নৰ্মেল যিখন আপোনালোকৰ অক্সফৰ্ড ডিকশ্যনেৰী আছে সেইখনো ভাল কিন্তু এইখন এডভান্সড লাৰ্ণাৰ্ছৰ কাৰণে যিখন ডিকশ্যনেৰী সেইখনত আৰু বহুত শব্দবিলাক খুব ভালকৈ গাঁথনিবিলাক আৰু তাক এক্সপ্লেইন কৰি দিয়া আছে ডিফিকাল্ট ইজি গোটেইবোৰ শব্দ ইয়াত আছে গতিকে এইখন কিতাপ মই মানে ছাজেষ্ট কৰিম আপোনালোকে ল'ব পাৰে গতিকে এই 4খন কিতাপ মই আপোনালোকক দেখুৱালোঁ আৰু লগতে মই এইটো কথা ক'ব বিচাৰিছোঁ যে মই যেতিয়া প্ৰনাউন্সিয়েশ্যনৰ কথা কওঁ বা যেতিয়া প্ৰনাউন্সিয়েশ্যনছবিলাক দিওঁ এনেকুৱা নহয় যে কেৱল মই গুগল চাই বা ইণ্টাৰনেট চাইহে আপোনালোকক দিওঁ বহুত সময়ত মই এই কিতাপবিলাক ভালকৈ ফ'ল' কৰোঁ আৰু দ্বিতীয়তে আহিলে মই যিবিলাক প্ৰনাউন্সিয়েশ্যন দিওঁ হিন্দীত বহুত এনেকুৱা চেনেল আছে ইউটিউব চেনেলছ আছে বা ফেচবুকতো হয়তো বিভিন্ন ধৰণৰ পেজ আছে য'ত বিভিন্ন ধৰণৰ শব্দ তেওঁলোকে দি থাকে কিন্তু আপোনালোকে এটা কথা ফ'ল' কৰিলে অনুভৱ কৰিব যে মই যিবোৰ বস্তু দিওঁ আমাৰ অসমীয়া সত্তাটোক নজৰ ৰাখি যে আমাৰ কি কোনবিলাক ভুল আমি কৰি থাকোঁ বা আমাৰ কোনখিনি জেগাত আমাৰ মিষ্টেকছ হয় সেই বস্তুবিলাকক মই বেছিকৈ গুৰুত্ব দিওঁ আৰু মই নিজে যিবোৰ ভুল সৰুৰে পৰা কৰি আহিছোঁ বা মই নিজে অনুভৱ কৰিছোঁ যে আমাৰ ভুল হয় আৰু বাহিৰত গৈ পেলাই যেতিয়া মই বিভিন্ন ঠাইলৈ মই গৈছোঁ ৰাজস্থানত মই আছোঁ বা দিল্লীত আছোঁ মুম্বাইত আছোঁ দেউতাৰ পষ্টিং আছিল তো সেই সময়খিনিত মই অনুভৱ কৰিছোঁ যে আমি যিবিলাক ভুল কৰোঁ তাত আমি যিবিলাক শব্দ কওঁ মই ক'তো শুনাই নাই আচলতে সেই শব্দবিলাক গতিকে সেইকাৰণে অনুভৱ কৰিলোঁ যে আচলতে আমি কাৰেকশ্যন আমি কৰিব পাৰোঁ আৰু কিছুমান বস্তু আচলতে অসমীয়া হিচাপে মই অনুভৱ কৰোঁ যে আমি গ্ৰহণ কৰি ল'বলৈ টান পাওঁ কাৰণ আমাৰ এটা খুব স্বাভিমান আছে অসমীয়া মানুহখিনিৰ যে আমি এইটোৱে কৈ আহিছোঁ দেখোন আমি কিয় সলাম বেলেগে বুজি লওক এনেকুৱা এটা আহে কিন্তু তথাপিও অনুভৱ কৰোঁ যে ভুলে শুদ্ধই হিন্দী কৈয়ে থাকোঁ দেখোন আমাৰ ৰাষ্ট্ৰভাষা হিন্দীটোকে ভুলে শুদ্ধই আমি কওঁ কিন্তু আমি ইংৰাজীটো ভুলে শুদ্ধই ক'বলৈও টান পাওঁ আৰু কোনোবাই যদি শুধৰাই দিয়ে তেতিয়াও আমাৰ আচলতে কোনোবাখিনিত যেন আমি আঘাত পাইছোঁ আমাক মানে কি নিজে বেছি জনা দেখুৱাইছে মোৰ কমেণ্টবিলাকত সেই কথাটো মই অনুভৱ কৰোঁ কিন্তু মই প্ৰত্যেকজন মোৰ ফলোৱাৰ্ছ লগতে যিসকলে ভাল পায় বেয়া পায় আটাইকে ক'ব বিচাৰিছোঁ যে মই যিটো বস্তু দেখি আহিছোঁ বা যিটো বস্তু মই অনুভৱ কৰিছোঁ যে আমি শুধৰাব পাৰোঁ সেই বস্তুখিনিয়ে আচলতে আপোনালোকক দি আহোঁ আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে প্ৰনাউন্সিয়েশ্যনৰ বিষয়ে যিখিনি জানিব লগা আছিল মই ক'ৰ পৰা দিওঁ কেনেকৈ দিওঁ সেইখিনি গম পালে আৰু কিতাপকেইখন কিনিব পাৰে আপোনালোকৰ উপকাৰ হ'ব ধন্যবাদ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত বাই